নমস্কাৰ খুলুমবাই যোৱা 10 জুলাই 2026 চনত যি নেকি অসমৰ 2026-27 চনৰ যি নেকি বাজেট, এই বাজেটৰ বিষয়ে অলৰেডি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা প্ৰেছ মিট দিয়া হৈছে। ঠিক এই মৰ্মে আমাৰ গোটেই অসম জুৰি যিমান আমাৰ সাংগঠনিক জিলা আছে বা এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টে আমাৰ বাজেটৰ ওপৰত প্ৰেছ মিট দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। যিয়ে নহওক প্ৰেছ মিটত উপস্থিত আমাৰ জিলাৰ সন্মানীয় সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, উপস্থিত আমাৰ সাধাৰণ সম্পাদক অনিৰ্বাণ ডাঙৰীয়া আৰু উপস্থিত সন্মানীয় বিষয়ববীয়াসকল। তো আপোনালোকে সকলোৱে জানে যে বিগত দিনবোৰত বা 2016 চনলৈকে কংগ্ৰেছ চৰকাৰে যিমানখিনি চৰকাৰ গঠন কৰি আহিল, তাৰ পিছত 2016 চনৰ পৰা আজিলৈকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ল। তো আমি ক'ব বিচাৰিছোঁ বা ক'ব আমি পাৰোঁ যে আমাৰ এই 2026-27 যি নেকি বাজেট, অসমৰ বাজেট, এই বাজেট অসমৰ ইতিহাসত বা অসমৰ হিষ্ট্ৰীত সবচে ডাঙৰ বাজেট আৰু ইনক্লুচিভ বাজেট, ৰাইট ফ্ৰম ফাৰ্মাৰ্ছ টু গ্ৰীণ ইনাৰ্জি ডেভেলপমেণ্ট কৰালৈকে যি নেকি ব্যৱস্থা, এই ব্যৱস্থাটো এই বাজেটখনত গোটেইখিনি আহিছে। আৰু যিমানখিনি ছেক্টৰ আমাৰ সমাজখনত বা অসমখনত আছে, এই ছেক্টৰবিলাকক গোটেইখিনি সংলগ্ন কৰা হৈছে। আৰু আপোনালোকে সকলোৱে জানে 2026-27 বাজেটত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ বাজেট হিচাপে আমি দেখা পাইছোঁ। টোটেল 2,782 crore টোটেল বাজেট এই বাজেটখনত আছে। আৰু এই বাজেটখন 2015-16 লাষ্ট কংগ্ৰেছ চৰকাৰৰ যি নেকি বাজেট, এই বাজেটৰ 2015-16 চনত যি নেকি বাজেট আছিলে কংগ্ৰেছ চৰকাৰৰ, এই বাজেট 3 গুণৰ ওপৰৰ বাজেট। সেইটো সময়ত হয়তো 65,000 crore বাজেট নিয়াৰলি আছিল। তো এপ্ৰক্সিমেটলি এইবাৰ আমাৰ বাজেটখন 3 গুণ বেছি বাজেট। আৰু তেনেকুৱা বাজেট এটা বিকশিত ভাৰতক নিৰ্মাণ কৰাৰ স্বাৰ্থত, বিকশিত অসম নিৰ্মাণ কৰি লৈ বিকশিত ভাৰত আমি নিৰ্মাণ কৰিম, তেনেকুৱা এটা চিন্তাধাৰা লৈ পেলাই বা অসমখনক ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত গোটেই ভাৰতবৰ্ষৰে টপ 5 ষ্টেট হিচাপে নিৰ্মাণ কৰাৰ স্বাৰ্থত এই বাজেটখন নিশ্চয়কৈ আমাক দেখুৱাইছে বা ৰিফ্লেক্ট পাইছে যে আমি যে বিগত দিনবোৰত বা ইলেকশ্যনৰ সময়ত আমি কৈ আহিছিলোঁ যে আমি অসমখনক গোটেই ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত আমি নিৰ্মাণ কৰিব পাৰিম বা আমি থিয় দিব পাৰিম। সেই যে নেকি চিন্তাধাৰা বা পৰিকল্পনা, প্লেনিং, এই আজিৰ এই 2026-27 বাজেটে এইটো ৰিফ্লেক্ট হৈছে। তো আপোনালোকে জানে 2015-16 চনত আমাৰ পাৰ কেপিটা ইনকাম 60,817 আছিলে। আজি আহি 2025-26 এইটো বাঢ়ি পেলাই 1 লাখ পাৰ কেপিটা ইনকাম 1,85,429 টকা হৈছিল। তো তেনেকুৱা ধৰণৰ যি নেকি আমাৰ কাম কৰাৰ বা গভৰ্ণমেণ্টৰ যি নেকি পলিচি, আৰু এই বাজেটৰ পিছতে প্ৰত্যেক 10 বছৰৰ প্ৰত্যেক বছৰে 10% আমাৰ যি নেকি ৰেভিনিউ, এই ৰেভিনিউটো অন ৰেভিনিউটো বঢ়োৱাৰ কাৰণে প্ৰচেষ্টা চলাইছে। আৰু এইটো বৃদ্ধি হৈ 2031 চনলৈকে আমাৰ যে নিজা যোনটো ষ্টেটৰ বাজেট, এই বাজেটখন 50%লৈকে বঢ়াৰ কাৰণে চেষ্টা চলাইছে। তো আপোনালোকে জানে যে
ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই বাজেটখন বৃহৎ এটা সফলতা লাভ কৰিছে। 10,000 কোটিতকৈ 10,000 ক্ৰোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াত দিয়া হৈছে। আৰু আপোনালোকে গম পাই গুৱাহাটী ৰিং ৰোড প্ৰজেক্টৰ কাৰণে 4,954 ক্ৰোৰ ধাৰ্য কৰা হৈছে। আৰু টাৰ্গেট আমাৰ গোটেই এই 5 বছৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় কালৰ যি নেকি চৰকাৰ, এই 5 বছৰত আমি 800 কিলোমিটাৰ এডভান্স ৰোড নিৰ্মাণ কৰাৰ আমি টাৰ্গেট কৰিছোঁ। আৰু বাইহাটা চাৰিআলি মিছন চাৰিআলি 4 লেন ইতিমধ্যে অলৰেডি চেংচন হৈ গ'ল। আৰু এটা যি নেকি গুৱাহাটী জালুকবাৰীৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে এলিভেটেড কৰিডৰ, এইটো নিৰ্মাণ কৰাৰ কাৰণে আমাৰ এই বাজেটত দেখা পাইছোঁ। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম। আৰু এটা মৰিগাঁও আৰু দৰঙৰ মাজত সংলগ্ন নতুন ব্ৰহ্মপুত্ৰ ব্ৰীজ নিৰ্মাণ কৰাৰ কাৰণে হাতত লোৱা হৈছে। আৰু তেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আমি বহুত বস্তু দেখিব পাইছোঁ। আমাৰ এই ইপিনি চাইডত যদি চাব যাওঁ, আমি বঙাইগাঁৱৰ যি নেকি লজিষ্টিক পাৰ্ক আছে, এইটো আৰু অধিক ডেভেলপমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ যি নেকি ৰূপসী এয়াৰপৰ্ট আছে, এই ৰূপসী এয়াৰপৰ্টতো মানে প্লেন চলাচল কৰাৰ কাৰণে ATR 72 ছাৰ্ভিচৰ কাৰণে এই বাজেটত দেখা পাইছে। আৰু এয়াৰবাছ A320 যি নেকি এৰোপ্লেন, এইটো চলাচল কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমি বহুত বস্তু দেখা পাইছোঁ। আমি যদি যাওঁ এগ্ৰিকালচাৰ ক্ষেত্ৰত বা আমাৰ যি নেকি ৰুৰেল ইকনমি বা গ্ৰাম্য অৰ্থনীতি বৃদ্ধি কৰাৰ স্বাৰ্থত আমাৰ চৰকাৰখনে ভাল এটা পদক্ষেপ লৈছে। আৰু এই ক্ষেত্ৰতে ইৰিগেশ্যন ছেক্টৰত ডাঙৰ এটা বৃহৎ মানে প্ৰগ্ৰাম লোৱা হৈছে। 4,000 কোটি টকাৰ 4,000 ক্ৰোৰৰ যি নেকি নেক্সট 5 ইয়াৰ্ছৰ প্লেনিং কৰা হৈছে। হাই প্ৰেছাৰ 5 লাইন ইৰিগেশ্যন নেটৱৰ্ক বনোৱাৰ কাৰণে চিন্তাধাৰা কৰা হৈছে। 200 কোটি টকাৰ ইৰিগেশ্যন প্লেনিং হাতত লোৱা হৈছে। আৰু অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ কাৰণে নাবাৰ্ডৰ লগত 100 ক্ৰোৰৰ এটা প্লেনিং কৰা হৈছে। তাৰ উপৰিও আমাৰ যি নেকি গ্ৰাম্য অঞ্চলত বা বিভিন্ন আমাৰ অসমত এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক উৎপাদন হয় বা ৰ' মেটেৰিয়েলছবিলাক উৎপাদন হয়, এইবিলাকক আমি বিদেশত পঠাই দিয়াৰ কাৰণে মানে এটা ব্যৱস্থা লোৱা হৈছে। এয়াৰ কাৰ্গো ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট কৰাৰ কাৰণে কাম কৰা হৈছে। আৰু আমাৰ যি নেকি গাঁও অঞ্চলত বা প্ৰত্যেকটো ব্লক এৰিয়াত FPO থাকে, FPO আৰু FPC, তেওঁলোকক মানে প্ৰত্যেকটো FPO আৰু FPCক 3 লাখকৈ ধন সাহায্য দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু প্ৰত্যেকজন সৰু সৰু খেতিয়কসকলক বছৰি 11,000 টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তাৰ উপৰিও আমাৰ যি নেকি মানে ধান যি নেকি সংগ্ৰহ কৰোঁ, ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ছাবচিডি দিয়া হৈছে। 200 টকা ছাবচিডি দিছে, এডিশ্যনেল ছাবচিডি পাৰ কুইণ্টেল ফৰ পেডি এণ্ড মাইজ প্ৰকিউৰমেণ্ট, 300 টকা ছাবচিডি পাৰ কুইণ্টেল ফৰ মাষ্টাৰ্ড প্ৰকিউৰমেণ্ট, 5 টকা ছাবচিডি পাৰ লিটাৰ ফৰ মিল্ক প্ৰডাকশ্যন। তেনেকুৱা ধৰণৰ ব্যৱস্থা এগ্ৰিকালচাৰ ছেক্টৰত বা আমাৰ গ্ৰাম্য অৰ্থনীতিটো আমি বৃদ্ধি কৰাৰ কাৰণে, আপলিফমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা আমাৰ এই চৰকাৰখন লৈছে। আৰু এই বাজেটত এইটো প্ৰতিফলিত হৈছে। আৰু আপোনালোকে সকলোৱে জানে হেল্থ ছেক্টৰত বৃহৎ এটা পৰিৱৰ্তন অনাৰ কাৰণে আমাৰ চৰকাৰে ব্যৱস্থা লৈছে। এই বাজেটত আমি দেখা পাইছোঁ যে প্ৰত্যেকটো জিলাতে এখন মেডিকেল কলেজ, প্ৰত্যেকটো জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ, প্ৰত্যেকটো জিলাতে এটা ইউনিভাৰ্চিটি ব্যৱস্থা
আৰু প্ৰত্যেকখন জিলাতে তেনেকুৱা এডুকেশ্যন সেক্টৰত আমি কাম কৰা মানে এইটো বাজেটত দেখা পাইছো। হেলথ সেক্টৰত আমি জানো নতুন আৰু মেডিকেল কলেজ কৰিব। এটা 2016 চনলৈকে কংগ্ৰেছ চৰকাৰে মাত্ৰ ইমান বছৰত 6খন মেডিকেল কলেজ কৰিছিল। আমি 2016 পিছত চৰকাৰ অহাৰ পিছত আমি 9খন অলৰেডি মানে মেডিকেল কলেজ চলি আছে আৰু 4খন আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু এই বাজেটত আৰু 4খন মেডিকেল কলেজ কৰাৰ কাৰণে আমাৰ চৰকাৰখনে হাতত লৈছে। আৰু গ্ৰাম্য অঞ্চলত বা আমাৰ এভৰি সাব ডিভিজনত ফাৰ্ষ্ট ৰিফাৰেল ইউনিট FRU 50 বেডেড 50 বেডেড FRU হস্পিটাল প্ৰত্যেকটো সাব ডিভিজন লেভেলত বনোৱাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। আৰু আমাৰ যি নেকি সাব চেণ্টাৰ আছে এই সাব চেণ্টাৰ বিলাকৰ সাধাৰণতে আমাৰ ষ্টাফ নাৰ্ছ বিলাক থাকে বা NM বাইদেউসকলে থাকে। তাৰ উপৰিও প্ৰত্যেকটো সাব চেণ্টাৰতে এজন এজন ডক্টৰ নিয়োগ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু হেলথ সেক্টৰত টোটেল 33,243 নিউ মানে পোষ্ট ক্ৰিয়েট কৰি পেলাই নিযুক্তি দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। নাৰ্ছে হওক ডক্টৰে হওক NM GNM তেওঁলোকৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এইটো হ'ল হেলথ সেক্টৰ। আমি জানো এমপ্লয়মেণ্ট আৰু ইউথ এম্পাৱাৰমেণ্ট সেক্টৰত যি নেকি আমাৰ নিবনুৱা সমস্যা এইটো সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰখনে বৃহৎ এটা পদক্ষেপ লৈছে। আমি জানো CM ট্ৰিপলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যি নেকি আঁচনি এই আঁচনিৰ অধীনত বহুত যুৱক যুৱতীয়ে অলৰেডি সাহায্য পাইছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ বা আমাৰ পলিটিকেল পাৰ্টিয়ে যিবোৰ কথা আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিওঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি বাস্তৱত ৰূপায়ণ কৰোঁ। আমি যি কথা কওঁ এইটো আমি বাস্তৱত কৰোঁ ৰূপায়ণ কৰোঁ। সেই মৰ্মে আমি অলৰেডি যোৱাবেলি আমি 1 লাখ নিবনুৱাসকলক মানে চাকৰি দিম বুলি কৈছিলো। আমি চাকৰি কমপ্লিট কৰা হৈছে। এইবাৰ বাজেটত দেখা গ'ল যে 2 লাখ নিবনুৱাক আমি মানে চাকৰি দিয়াৰ কাৰণে 2 লাখ নতুন চাকৰি ক্ৰিয়েট কৰাৰ কাৰণে আমি এই বাজেটত দেখা গৈছে। আৰু 500 কোটি টাকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত ধাৰ্য কৰা হৈছে, য'ত মানে 50,000 নতুন ল'ৰা ছোৱালী ইউথে এই সুবিধাটো লাভ কৰিব। তেনেধৰণৰ বৃহৎ মানে ইউথৰ ক্ষেত্ৰত বা এমপ্লয়মেণ্ট আৰু ইউথ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এই ব্যৱস্থাটো লোৱা হৈছে। এডুকেশ্যন সেক্টৰত আপোনালোকে সকলোৱে জানে, অলপ আগত মই কৈ গ'লো প্ৰত্যেকটো জিলাতে এখন মেডিকেল কলেজ, এখন ইউনিভাৰ্চিটি, এখন ইঞ্জিনিয়াৰিং কলেজ, তাৰ উপৰিও ITI কলেজবিলাক আছে। আৰু ইতিমধ্যে আমাৰ মাজত গুৱাহাটীৰ এইমছটো হৈ গ'ল, IIMটো হৈ আছে, তাতে MBA প্ৰগ্ৰামৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ঠিক তেনেদৰে আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ কাৰণে 100 কোটি টাকা ধাৰ্য কৰা হৈছে। তেনেধৰণৰ আমাৰ বঙাইগাঁও ইউনিভাৰ্চিটিৰ কাৰণে 100 কোটি টাকা ধাৰ্য কৰা হৈছে। তেনেধৰণৰ আমাৰ এডুকেশ্যন সেক্টৰৰ বৃহৎ মানে পৰিৱৰ্তন অনাৰ কাৰণে আমাৰ চৰকাৰখনে ব্যৱস্থা লৈছে। এতিয়া টুৰিজম সেক্টৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন যে অসমখন ভাৰতবৰ্ষৰ টপ 10 টুৰিষ্ট ষ্টেট হিচাপে গঢ়ি তোলাৰ কাৰণে এটা সংকল্প লৈছে। যাৰ কাৰণে আজি আমি আমাৰ BTR অঞ্চলতো বা আমাৰ কাষৰ যি নেকি ডিষ্ট্ৰিক্ট ইয়াত মানাস নেশ্যনেল পাৰ্কত 5-star হোটেল মানে খোলাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। হাফলঙত 5-star হোটেল খোলাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। উমৰাংচু ডিমা হাছাওত 5-star হোটেল খোলাৰ কাৰণে আমাৰ ব্যৱস্থা হাতত লোৱা হৈছে। ঠিক তেনেদৰে মানে আমাৰ যি নেকি টুৰিষ্টবিলাক যে আহে হোমষ্টে বিলাকত থাকে, এই হোমষ্টে বিলাকৰ বিভিন্ন আইন কানুনটো নিয়ম নীতিটো মানে সৰল কৰা হৈছে। 30% কেপিটেল সাবচিডি ফৰ হোমষ্টে, 2% ইণ্টাৰেষ্ট সাবচিডি ফৰ হোমষ্টে, তেনেকুৱা ধৰণৰ মানে আমাৰ ব্যৱস্থা লোৱা হৈছে। আৰু ষ্টেট GST ৰিইম্বাৰ্সমেণ্ট এই প্ৰচেষ্টাও হাতত লোৱা হৈছে, যাতে আমি টুৰিষ্টবিলাকে আমাৰ মানে ভাল এটা সুবিধা পায়, এইটো লোৱা হৈছে। আৰু
ষ্টুডেণ্ট ৱেলফেয়াৰৰ ক্ষেত্ৰত আপোনালোকে জানেই নিযুত মইনা নিযুত বাবু আঁচনি চলি আছে। তাৰ উপৰিও গ্ৰেজুৱেটছ সকলক পাৰ মান্থ 2500কে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ যি নেকি কালচাৰেল সেক্টৰ, এই কালচাৰেল সেক্টৰত ভাল এটা পদক্ষেপ লোৱা হৈছে। ইয়াত আমাৰ কালচাৰেল হেৰিটেজ, ইয়াৰ ফিল্ম ফৰ মানে বীৰ লাচিত বৰফুকনৰ ওপৰত মানে ছাপোৰ্ট ফিল্ম এটা বনোৱা, আৰু ৰংঘৰক কনজাৰ্ভ কৰি ৰখা, কাৰেংঘৰক ৰিষ্ট'ৰ কৰা, তেনেকুৱা ধৰণৰ, লগতে এটা সত্ৰ কমিশ্যন আৰু চেলিব্ৰেশ্যন অফ ভূপেন হাজৰিকাৰ চেণ্টেনাৰী, তেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ হাতত লোৱা হৈছে। আৰু আপোনালোকে জানে লেণ্ড ৰাইটছ বা মাটিৰ যি নেকি পাট্টা দিয়াৰ যি নেকি ব্যৱস্থা, এইটো মিছন বসুন্ধৰা 4 এইটো আমাৰ 25 ডিচেম্বৰত ষ্টাৰ্ট হ'ব। আৰু টাৰ্গেট আছে আমাৰ 3.56 লাখ ফেমিলি পাট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰা, তেনেকুৱা ধৰণৰ আমাৰ টাৰ্গেট লোৱা হৈছে। তাৰপিছত আমি জানো এইবিলাক আমি নিবনুৱা সমস্যাটো সমাধান কৰা বা যুৱক যুৱতীৰ কাৰণে সকাহ দিয়া বা গৰীবসকলক আমাৰ পিছপৰা শ্ৰেণীসকলক উঠাই অনাৰ কাৰণে যি নেকি ব্যৱস্থা, অৰুণোদয় আঁচনি বা ইত্যাদি ইত্যাদি আঁচনি, এইবোৰতো চলি আছে অলৰেডি। তো তাৰ উপৰিও আমাৰ কিষাণসকলক বা কাৰণে যি নেকি ব্যৱস্থা, তাৰ উপৰিও আমি এইবাৰ আমাৰ চৰকাৰে কি কৰিছে, ষ্টেট গভৰ্ণমেণ্ট ছাৰ্ভিচ হোল্ডাৰবিলাকক ভাল এটা মানে সুবিধাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আগত যি নেকি আপোন ঘৰ মানে আপোন ঘৰ আৰু আপোন বাহন, আপোন ঘৰটো 5 বছৰলৈকে বৃদ্ধি কৰা হৈছে। আৰু তাতে মানে আগৰ যিমানখিনি লোন পাইছিল তাক বৃদ্ধি কৰি কিনে 50 লাখলৈকে এইটো বৃদ্ধি কৰা হৈছে লোন লোৱাটো। আৰু আপোন বাহন মানে স্কিমটোও, যেনে আপোন বাহন মানে গাড়ী লোৱা, সেইটোও এক্সটেনশ্যন কৰা হৈছে। তাৰ উপৰিও আমাৰ যি নেকি মেটাৰ্নিটি লিভ, এইটো এক্সটেনশ্যন কৰা হৈছে। আৰু মেটাৰ্নিটি লিভৰ লগতে পেটাৰ্নিটি লিভো দিয়া হৈছে। 2 সপ্তাহকে পেটাৰ্নিটি লিভ দেউতাসকলেও আৰু এই লিভ সুবিধাটো পাব। আৰু আমাৰ যি নেকি মেডিকেল লাইনত যি নেকি আমাৰ ট্ৰান্সফাৰৰ ব্যৱস্থা বা আমাৰ বিভিন্ন ধৰণৰ যি নেকি ব্যৱস্থা, এই ব্যৱস্থাটো এটা স্বাগত সতীৰ্থ পৰ্টেল বুলি কিনে এইটো আছে। এইটোৰ যি নেকি মানে খোলা, আৰু পৰ্টেলটো খোলাটো বছৰত 2বাৰকে কৰা হৈছে। বা তেতিয়া আমাৰ সুবিধাটো পাব যে ট্ৰান্সফাৰৰ, মিউচুৱেল ট্ৰান্সফাৰ ইত্যাদি তেনেকুৱা ট্ৰান্সফাৰৰ ব্যৱস্থাটো বছৰত 2বাৰকে মানে ব্যৱস্থাটো কৰা হৈছে। তো তেনেধৰণৰ ছাৰ্ভিচ হোল্ডাৰ, ষ্টেট ছাৰ্ভিচ হোল্ডাৰবিলাকো আমাৰ এইখন বাজেটত সুবিধা লাভ কৰিছে। তাৰ উপৰিও আপোনালোকে সকলোৱে জানে গ্ৰীণ এনাৰ্জি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ডাঙৰ এটা পদক্ষেপ লোৱা হৈছে। 77,352 crore ইনভেষ্টমেণ্ট গ্ৰীণ এনাৰ্জি সেক্টৰত, এইটো মানে টাৰ্গেট কৰি পেলাই কাম কৰা হৈছে। নতুন 11টা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বনোৱাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। তো তেনেধৰণৰ মানে মূলত আমি এইখন বাজেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেকি নেতৃত্বত 2026-27ৰ যি নেকি বাজেট, এই বাজেটত আমি ৰাইট ফ্ৰম ফাৰ্মাৰ্ছ টু ষ্টুডেণ্ট টু আনএমপ্লয়েড ইউথ আৰু ইনাৰ্জি সেক্টৰ, লগতে আমাৰ গভৰ্ণমেণ্ট চাকৰি কৰা আমাৰ যি নেকি ৰাইজ আছে তেওঁলোকৰ কথাই হওক, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বৃহৎ এটা পৰিকল্পনা লৈ পেলাই আগবঢ়া যি নেকি মানে প্ৰচেষ্টা, এই প্ৰচেষ্টাটো এই আমাৰ বাজেটত দেখা গৈছে। আৰু যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি নেকি সপোন, মানে অসমখনক
গোটেই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ শ্ৰেষ্ঠ ৰাজ্যৰ এখন ৰাজ্য হিচাপে নিৰ্মাণ কৰা যি নেকি প্ৰচেষ্টা, এই প্ৰচেষ্টাটো নিশ্চয়কৈ আমাৰ এই 2026-27 যি নেকি বাজেট, এই বাজেটত প্ৰতিফলিত হৈছে। তো এইটোৰ কাৰণে মই আমাৰ কোকৰাঝাৰ জিলা হিচাপে আমাৰ সভাপতি ডাঙৰীয়া আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলাৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অসমখনক এই বৃহৎ মানে অসমৰ হিষ্ট্ৰীত সবতকৈ ডাঙৰ এই বাজেটখন এই 2026-27 চনত আমাক অসমৰ ৰাইজৰ বাবে, অসমৰ স্বাৰ্থত, অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে দিয়াৰ বাবে আমি মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমি তাতকৈও অধিক আমি অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাব আমাৰ চৰকাৰখনে, এই আশা ৰাখি আমাৰ এই প্ৰেছ মিটখন ইমানতে শেষ কৰিছোঁ।